হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আছাম 87 ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে ৰাতি আন্ধাৰৰ পৰিৱেশ, আৰু আজি ভগৱন্ত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আৰু এই জন্মাষ্টমী সকলো বন্ধু বান্ধৱীকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আৰু ভতিজা নামঘৰলৈ ওলাই আহিছোঁ। আমাৰ ভতিজা সেয়া ভতিজা আৰু মই নামঘৰলৈ ওলাই আহিছোঁ দুয়োটাই। আৰু আমাৰ নামঘৰত কি ধৰণৰ নীতি নিয়ম হয়, সকলোবিলাক নীতি নিয়ম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব। আৰু আপোনালোকৰ ফালেও ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিলে নে নাই, যাতে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় আপোনালোকে সেয়াও মোক কমেণ্ট কৰি জনাব। আৰু কিবা ক'বা নে শুন? কৈ দিয়া। যদি নতুনকৈ আহিছে আমাৰ চেনেলটো কৈ দিয়া। যদি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। এয়া নতুনকৈ উঠাইছোঁ আৰু বেলেগ এজন এনবি, আৰু মোৰ কেমেৰামেন আপোনালোকৰ আগতে দেখাইছিলে, এখেতে সম্পূৰ্ণ কেমেৰা কৰি থাকে। আৰু আমি নামঘৰলৈ ওলাই আহিছোঁ। গতিকে ব'লক নামঘৰৰ ভিতৰৰ পৰিৱেশলৈ আমি সোমাই যাওঁ। বন্ধুসকল, এইভাগে আমাৰ নামঘৰ, আৰু নামঘৰত মই আহি উপস্থিত হৈছোঁহি। এইফালৰ পৰা অকণমান আন্ধাৰ পৰিছে, আৰু নামঘৰ ভিতৰলৈ সোমাই যাম। সম্পূৰ্ণ নামঘৰৰ পৰিৱেশ দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু ইতিমধ্যে আপোনালোকে দেখিছে ভকত আহি উপস্থিত হৈছেহি, আৰু পূজা ভাগ আৰম্ভ কৰিছে। গতিকে সকলো নীতি নিয়মবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু বন্ধুসকল, আমাৰ জন্মাষ্টমীৰ উৎসৱ ভাগ ৰাতি পতা হয় আমাৰ নামঘৰত। আৰু এতিয়া গায়নৰ যি নীতি নিয়ম সেয়া আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ।
আৰু বন্ধুসকল যিমান পাৰোঁ মই নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ভাগ্য দিনাখন সদায় ৰ'দৰ কাৰণে মানুহৰ অৱস্থা বেয়া নোহোৱা এটা পৰিৱেশ। কিন্তু আজি ইমান বৰষুণ দিলে, বতাহ বৰষুণ, আমাৰ ইয়াত লাইনৰ ব্যৱস্থাটো সম্পূৰ্ণ কাট খাই গৈছে। গতিকে আমি দুৰ্ভাগ্য যে আজি কাৰেণ্ট নাই, কিন্তু হ'লেও আমি মিনি জেনেৰেটৰ ব্যৱস্থা কৰি পোহৰ ব্যৱস্থা কৰিছোঁ। গতিকে ভিডিঅ'টো কিছু ক্ষেত্ৰত আন্ধাৰ হ'ব। গতিকে আপোনালোকে হ'লেও যাতে ভিডিঅ'টো চাবলৈ স্কিপ কৰিব চেষ্টা কৰিব। আৰু আমাৰ এই বন্ধুসকলৰ নামঘৰতে আৰু আপোনালোকে ভিডিঅ'টো
ওরে ডাব করে গে
আৰু বন্ধুসকল বহি নামৰ পাছতে এইবাৰ কীৰ্তন পাঠ কৰা হৈছে গতিকে কীৰ্তন পাঠৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ শিৰতে থাপিলো শংকৰী শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ঐ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰো প্ৰাণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ঐ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰো আৰু বন্ধুসকল এতিয়া আপোনাৰ কৃষ্ণ ভাগৰ লাগিলে ভোক লাগিলে খাবৰ কাৰণে এইয়া ঘুগুনি বনি আছে দেখিছে ঘুগুনি হৈ আছে আৰু আমাৰ কৃষ্ণ জন্ম হোৱাৰ পাছতেই ভগৱান জন্ম হোৱাৰ পাছতে আৰু আমি খোৱা ব্যৱস্থা কৰিম
গতিকে আপোনালোকৰ ফালে জন্মাষ্টমীৰ দিনাখন কি খানা আয়োজন হৈছিল বা কেনেকৈ ধৰণে পাৰ কৰিলে আমাক জনাবলৈ নাপাহৰিব। আমাৰ ৰান্ধনীকেইজন, এয়া এজন ৰান্ধনী, এয়া এজন ৰান্ধনী আৰু এয়া এজন ৰান্ধনী। খাই দি দিয়া লোহিতা, সেইটো মেইন ৰান্ধনী বোলে। ঠিক আছে বাৰু।